থুপি খুৱাবৰ কাৰণে প্ৰথমতে এনেদৰে এইখিনি সূতা লৈ ল'ব লাগিব। সূতাডাল আপোনালোকে কিমানটো ডাঠ কৰে এইটো নিজৰ কথা হয়। সৰুকৈ ল'লে অৱশ্যে বেয়া লাগে, অকণ ডাঙৰকৈ ল'ব লাগে। মই ইয়াত লৈছিলোঁ টোটেল 100ডালকৈ সূতা। নেচাৰ পৰা কাটি ল'লেও হৈ যায় আৰু তাৰপিছত এনেকৈ জোখ লৈ লৈছোঁ এইটোৰ পৰা সেইটোলৈকে সমান জোখত, নহ'লে জোখটো নিমিলে। তো এনেকৈ মই এইটো জোখ লৈ লৈছোঁ আৰু এনেকৈ কাটি লৈ পিনে আগে এনেকৈ কৰি লৈছোঁ আৰু এনেকৈ জোখ লৈ পিনে একেবাৰে মই চাদৰখনৰ একেবাৰে শেষৰলৈকে জোখটো লৈ ল'ম। তেনেকৈ ল'ম